নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডিজিটেল ইনফো। বন্ধুসকল, স্বাস্থ্য বিভাগ অসমৰ গ্ৰেড 3 টেকনিকেল পোষ্টৰ বাবে অহা 29 মে তাৰিখে যি ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ বাবে আপুনি লগত কি ডকুমেণ্ট লৈ যাব লাগিব ভিডিঅ'টোত তাৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আপলোড দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ কাষত থকা বেল আইকনটো টিপি দিব। সো বন্ধুসকল, ৰিটেন এক্সামিনেশ্যন দিবৰ বাবে আপুনি এডমিট কাৰ্ডখনৰ প্ৰিণ্ট আউট কপি এটা লগত লৈ যাব লাগিব। ইয়াত 2 নং পইণ্টত লিখা আছে যে টেক এ প্ৰিণ্ট আউট অফ দিছ কল লেটাৰ এণ্ড ব্ৰিং দিছ কল লেটাৰ টু দ্য এক্সামিনেশ্যন হল। আৰু এলং উইথ এই পইণ্টত দিয়া আছে এনি ফটো আই ডি কাৰ্ড, অৰ্থাৎ আপুনি নিজৰ আই ডি কাৰ্ড যেনে পেন, আধাৰ নহ'লে ভোটাৰ আই ডিৰ যিকোনো এখন লগত লৈ যাব লাগিব। বি ব্লেক বল পইণ্ট পেন ফৰ এনচাৰিং কুৱেশ্যনছ, অৰ্থাৎ কুৱেশ্যন এনচাৰ কৰিবলৈ আপুনি ব্লেক বল পইণ্ট লগত লৈ যাব লাগিব। চি পইণ্টত দিয়া আছে ইউ টু আইডেণ্টিকেল কালাৰ্ড ফটোগ্ৰাফছ, অৰ্থাৎ আপুনি নিজৰ দুটা কালাৰ ফটোগ্ৰাফ লগত লৈ যাব লাগিব। ডি পইণ্টত দিয়া আছে ইফ ইউৰ ফটোগ্ৰাফ ইজ নট শ্বন ইন দিছ এডমিট কাৰ্ড পাষ্ট 1 কপি অফ ইউৰ ফটোগ্ৰাফ অন দ্য স্পেচ, অৰ্থাৎ আপুনি যদি এডমিট কাৰ্ডখন ডাউনলোড কৰিছে তেন্তে ওপৰৰ ৰাইট ছাইডত দেখিব যে আপোনাৰ নিজৰ ফটোখন পাষ্ট কৰা থাকে বা আছে। যদি সেইখন নাই তেন্তে আপুনি সেই খালী থকা স্পেচটোত নিজৰ ফটোকপি পাষ্ট কৰি লওক। নাম্বাৰ 3 দিয়া আছে ব্ৰিং অফ দ্য প্ৰিণ্ট আউট অফ দিছ কল লেটাৰ টু দ্য এক্সামিনেশ্যন হল ইজ মেণ্ডেটৰী, অৰ্থাৎ আপোনাৰ এডমিট কাৰ্ডখন এক্সামিনেশ্যন চেণ্টাৰত লৈ যোৱাটো কম্পালচাৰী, অৰ্থাৎ লৈ যাবই লাগিব আপুনি। ইয়াত 4 নম্বৰ পইণ্টত আছে মোবাইল ফোন, পেজাৰ্ছ, কেলকুলেটাৰ্ছ অৰ এনি আদাৰ গেজেটছ আৰ নট এলাউড ইন দ্য এক্সামিনেশ্যন হল, অৰ্থাৎ মোবাইল ফোন, পেজাৰ্ছ, কেলকুলেটাৰ্ছ বা ইলেক্ট্ৰনিক জাতীয় কোনো সামগ্ৰীয়ে আপোনাক পৰীক্ষা হলত লৈ যাবলৈ অনুমতি নিদিয়ে। নাম্বাৰ 5 ইন অৰ্ডাৰ টু এভইড লেট এৰাইভেল ৰিচ দ্য এক্সামিনেশ্যন চেণ্টাৰ 1 আৱাৰ বিফোৰ দ্য এক্সামিনেশ্যন ষ্টাৰ্টছ, অৰ্থাৎ আপুনি যাতে পৰীক্ষা হলত লেট নহয় তাৰ বাবে আপোনাক পৰীক্ষা চেণ্টাৰ 1 ঘণ্টা আগতেই পাব দিছে। নাম্বাৰ 6 no candidates shall be allowed to enter into the examination hall after 15 minutes beginning of the examination, অৰ্থাৎ কোনো পৰীক্ষাৰ্থীয়ে যদি এক্সাম আৰম্ভ হোৱাৰ 15 মিনিট আগত সোমাব খোজে তেন্তে তাক পৰীক্ষা হলত সোমাবলৈ অনুমতি দিয়া নহ'ব বুলি কৈছে। আপোনালোকৰ ৰিটেন টেষ্টটো টোটেল 100 মাৰ্কছৰ হ'ব। ডিউৰেশ্যন অফ এক্সামিনেশ্যন 1 আৱাৰ 30 মিনিটছ থাকিব। কুৱেশ্যন টাইপ মাল্টিপল চইচ কুৱেশ্যনছ হ'ব, অৰ্থাৎ এটা কুৱেশ্যনত 4টা অপশ্যন দিয়া থাকিব, তাৰ ভিতৰত শুদ্ধ এটা উত্তৰ আপুনি বাছি উলিয়াব লাগিব। টোটেল 50টা কুৱেশ্যন থাকিব, এটা কুৱেশ্যনত 2 মাৰ্ক থাকিব, নো নেগেটিভ মাৰ্কিং। আৰু কুৱেশ্যনবোৰ জেনেৰেল নলেজ, ইংলিছ, ছায়েন্স, মেথামেটিক্সৰ হ'ব, 10 ষ্টেণ্ডাৰ্ড লেভেলৰ হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ইউটিউবত চাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।